তো পুৱা গুড মৰ্নিং। এই ৰাতিপুৱা আজি শনিবাৰটো আৰু শনিবাৰটো আজি মোৰ অফিচ বন্ধ, গতিকে আজি উঠোতে 8টা বাজিল। এতিয়া 8টা বজাৰ লগে মই উঠি কিছু সময়লৈ কি দেখিছোঁ জানে? এই দেখিছোঁ এই ৰাতিপুৱাই এই দেখা পাইছোঁ। মই চক নাখলো আৰু আচলতে ভিডিঅ'টো জমনি নহয়, এই ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ আছে। এক মাহত মই কেনেকৈ 7 কেজি বা 6.5 কেজি এনেকৈ কমালোঁ, সেই কমোৱা বস্তুখিনি আজি আপোনালোকক গোটেই দিনটোৰ বস্তুখিনি দেখুৱাম আৰু সেই উদ্দেশ্যে এই ভিডিঅ'টো মই বনাইছোঁ। মই এতিয়া তাৰমানে মুখ চুখ ধুই আহিলোঁ আৰু ধুই আহি বেছি দেৰিকৈ দেখুৱাওঁ। এতিয়া প্ৰথম মোৰ কি খাম? মই খাম এই 2 পিচ নহৰু, তাৰ লগতে গৰম পানী আৰু তাৰ লগতে আমাৰ এইটো টিকলু। আমাৰ টাইম পাছ দেখা পাই থাকে। ই আগতে ভাত খোৱাৰ সময়ত মোবাইলটো চাই ভাত খাইছিল, আৰু এনি মোবাইল। কিন্তু বৰ্তমান সি মোবাইল চা না, আজিকালি ভাত খাওঁতে নাচায়। আৰু মোবাইল ভাত খাওঁতে নাচোৱা বা মোবাইলৰ প্ৰতি ৰাপটো কেনেকৈ কমাব লাগে, সেইটো যদি আপোনাক ভিডিঅ' লাগে সেইটো আপোনালোকে জানিব। মই তাৰমানে ছাকচেছ হৈছোঁ তাৰ মোবাইল যিটো এডিকশ্যন, সেই এডিকশ্যন কমোৱাৰ ক্ষেত্ৰত। এতিয়া বৰ্তমান নহৰু আৰু গৰম পানী খালোঁ। আৰু এই নহৰু আৰু গৰম পানী খোৱাৰ মূল কাৰণটো হ'ল যে নহৰু ৰাতিপুৱাই খোৱাৰ লগে লগে আপোনাৰ প্ৰেছাৰ লেভেল বা কলেষ্ট্ৰল লেভেল এই দুটা বস্তু আপোনাৰ কমাই ৰাখে। আৰু যোৱা 1 মাহৰ আগলৈকে মোৰ কলেষ্ট্ৰলটো আছিল 300+ আৰু যিটো ট্ৰাইগ্লিচাৰিড, সেই ট্ৰাইগ্লিচাৰিডটো আছিল 400+। আৰু এই নহৰু খাই বা আৰু যি মই দিনটোত খাম বা যেনেকৈ খাম সেই বস্তুটো খাই পেলাই এতিয়া বৰ্তমান কলেষ্ট্ৰল লেভেল মোৰ 110 আছে আৰু ট্ৰাইগ্লিচাৰিড 150 আছে। গতিকে আপোনালোকে যদি এইখিনি কৰে আপোনালোকে সুফল ডেফিনেটলি পাব, যিটো আপোনাৰ প্ৰেছাৰ, কলেষ্ট্ৰল, ডায়েবেটিছ, ইউৰিক এচিড এই গোটেইখিনি কমত হেল্প কৰিব। তো এতিয়া মই যিটো নহৰু খালোঁ আৰু 5 মিনিট পিছত মই চিয়া চিডছ খাম। চিয়া চিডছ মানে বহুতে আমাৰ লোৱাৰ চাবৰ ফালে টোপনা বাখাৰ বুলিও কয়, যিটো আপোনালোকে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা অনলাইনতো পাব। আৰু এই চিয়া চিডছটো মই ৰাতি ভাত খোৱাৰ পিছতে ৰাতি ভিজাই থৈছোঁ। আৰু এইখিনি পানী মানে তাৰে লগত চিয়া চিডছখিনিও খাম, গুলি ল'ম, আপোনাক দেখাই আছোঁ। আৰু তাৰে লগত মই ল'ম 1 পিচ নেমুটো ইয়াতে ধুনীয়াকৈ আটি ল'ম। তো আপোনালোকে দেখা পাইছে যে মই নেমুখিনি আটি লৈ ধুনীয়াকৈ গুলি লৈছোঁ আৰু এই বস্তুখিনি মই ধুনীয়াকৈ খাম। এতিয়া বা চিয়া চিডছখিনি খাওঁতে অলপ হয়তো আপোনাৰ বিজল লাগিব, কাৰণ ৰাতি ভিজি থোৱা যিটো বিজল টাইপ বস্তু। তো খাই দিলোঁ। এতিয়া বৰ্তমান দিনটোৰ কাৰণে মই একো নাখাওঁ, অকল পানী খাই থাকিম। এতিয়া 12:20 হ'ল দিপেৰাৰ আৰু বৰ্তমানে মই পানী খাই আছোঁ। গতিকে এনেকৈ পানী খাই 2টা বজাত ভাত খাম। আৰু 2টা বজাত ভাত খোৱাৰ আগতে সামান্য অলপ কিবা বস্তু খাম। যি মই এই লাইফষ্টাইলটো যাতে আপোনালোকৰ কাৰোবাৰ এনে মোৰ দৰে সমস্যা থকা মানুহ যদি সমস্যা সমাধান। আৰু বৰ্তমান মই আৰু পানী খাম মানে কিমান খাম, ইয়াতে অলমষ্ট আধা লিটাৰ পানী আছে। এই আধা লিটাৰকৈ যদি আপুনি দিনটোত ধৰক 4 বাৰ পানী খায়, 4 বাৰ পানী খালে আপোনাৰ দিনটোত 2 লিটাৰ পানী খোৱা যাব। আৰু সেনেকৈ 4 বাৰ আৰু 2 লিটাৰ খোৱাৰ পিছত বাকী দিনটো যে অলপ চলপ যি পানী খাব, সেনেকৈ যদি 1.5 লিটাৰমান যায়, মোটামুটি 3.5 লিটাৰ বা চাফিচিয়েণ্ট পানীখিনি খোৱাই যাব। মানে মূল কথাটো কি জানে না, দিনটো যে ৰাতি 10টাৰ পৰা যে 2টা বজালৈকে লঘোণ থাকিব, এই লঘোণ থকা সময়খিনিত আপুনি পানী খাই থাকক, যিমান পাৰি সিমান পানী খাই থাকক। আৰু যিমানে পানী নাখাওক সেই পানীৰ কোনো অন্যায় নকৰে, ছাইড এফেক্ট নাই। গোটেই পানী খাই থকা মানে আপোনাৰ বডিটো ডিটক্স হৈ থাকিব, ডিহাইড্ৰেশ্যনৰ চান্স নাই, সেনেকৈ চলি থাকিব। আৰু বৰ্তমান আপোনালোকে ভাল বস্তু দেখি চাওক। আৰু আমাৰ ঘৰত আছে এই 2টা বস্তু। আৰু এই মৰম লগা বস্তুটো আচলতে আমাৰ ঘৰত কেনেকৈ আহিল, আমাৰ গাছ একডাল কাটা গৈছিল আৰু সেই গাছডালত আমি গম নাপাওঁ এই সিহঁতৰ মানে পোৱালি আছিল। আৰু পোৱালি আলৰ তলত পৰি গ'ল, আৰু তেতিয়াতো একদম সৰু আছিল আচলতে। সৰু তাক এৰি দিব নোৱাৰোঁ, কাৰণ বেলেগ কোনোবা পালি লৈ যাব বা মাৰি পেলাব বা বেলেগ চৰাই পালিও আক্ৰমণ কৰিব। গতিকে মই ধুনীয়াকৈ আনি পেলাই ইয়াতে থৈ পেলাই এতিয়া বৰ্তমান খাদ্য খুৱাই পেলাই এতিয়া ধুনীয়াকৈ সুস্থিৰ হৈছে। এতিয়া মানে পোৱাল লাগে যে থাকিব, নালাগে যদি উৰি যাব, যি হয়। কিন্তু আপোনালোকে কেনে লাগিছে এই বস্তুটো কমেণ্ট কৰি জনাব। আৰু 2টা আছে, 2টা যদি মতা বা মাইকী হয়, যদি সিহঁতক ধুনীয়াকৈ বাঁহ চাহ বনাই দিম, ইহঁতে নিজৰ জীৱন যেনেকৈ ইচ্ছা সেনেকৈ চলাব পাৰিব। আমি বাদাম চাদাম খুৱাই আছোঁ, এই বুট মুগ এইবিলাক গোটেই খুৱাই আছোঁ। তো এইটো চাওক, কমেণ্ট কৰি জনাব আচলতে কেনে লাগিছে 2টা বস্তু। আৰু দিনটো মোৰ শনিবাৰ দেওবাৰ দিন 2টাত মানে যিটো অফিচ বন্ধ থাকে, দিনটো হৈ মানে কমেডি ভিডিঅ' কৰোঁ, নহয়তো মানে এই 2টাৰ লগত এনেকৈ টাইম পাছ কৰোঁ। আৰু মই অফিচত যেতিয়া যাওঁ বা শনিবাৰ দেওবাৰক বাদ দি আমাৰ এই চিৰিয়াখানৰ মালিক হৈছে আমাৰ এই লহকৰ, যাক কমেডি ভিডিঅ' আপোনালোকে লহকৰ বুলি পায়, মানে নিউ কমেডি আছামত। আৰু ই গোটেই দিনটো চোৱা চিতা কৰে আৰু এই 2টাক। আৰু বাকী শনিবাৰ দেওবাৰত ময়ো থাকোঁ, তাক হেল্প কৰোঁ। নৰ্মেলি চিৰিয়াখানাখন তাৰেই
আৰু 2টা বজাত মই যেহেতু ভাত খাম এই ভাত খোৱাৰ আগতে ফাষ্টিংটো ভাঙাৰ কাৰণে ডাইৰেক্ট ভাত খোৱাটো বেয়া তো তাৰে কাৰণে মই খাম এতিয়া বৰ্তমান মুগ আলমণ্ড জাম আম আৰু আপেল মানে এইখিনি বস্তু খাই মানে আপোনাৰ ভাতৰ পৰিমাণটো কমিব আৰু আপোনাৰ প্ৰেছাৰত ভাতৰ পৰিমাণটো কমাটো ভাল তো ইয়াৰ পিছত মই ভাত খাম এইখিনি খাই আৰু পানী খাই গা চা ধুম গা চা ধুই পেলাই তাৰপিছত মই ধুনীয়াকৈ ভাত খাম আৰু সেই ভাত খোৱাৰ পিছত কি কেনেকৈ লাইফষ্টাইলটো যাব আপোনাক দেখাই আছোঁ এতিয়া 2 বাজিল মানে মোৰ ভাত খোৱাৰ সময় হ'ল তাৰে আগতে কিবা কিবি খালোঁ গমে পালাক মানে ফাষ্টিংটো ভাঙি ল'লোঁ এতিয়া ভাত খাম আৰু ভাত খোৱাৰ পিছত বাকীখিনি আপোনালোকক জনাই আছোঁ ভাতৰ লগত দেখাই পাইছে ভাত আৰু সজনাৰ পাত ভাজা নেমু জলকীয়া আৰু মেইন বস্তু আছে কণী আপোনালোকে খানাৰ ক্ষেত্ৰত মানে ভাতৰ ক্ষেত্ৰত আপুনি যিকোনো বস্তু খাব পাৰে কোনো বান বিচাৰ নাই যি মন যায় তাকে খাক কথা হ'ল কি ময়দা আৰু চেনি এই দুটা বস্তু মানে টোটেলি এভইড কৰিব লাগে এই দুটা বস্তু টোটেলি বেয়া বস্তু আৰু ল' চল্ট মানে কম নিমখ খাব লাগে চবতকৈ 3টা দৰকাৰী কথা ইয়াকে মই ভাত চাত খালোঁ দুপৰীয়া ভাতটো মানে 2 বাজি গ'ল যিহেতু আপোনালোক গমেই পালাক আৰু 2 মানে 2:30 1:40 এইখিনিমান সময় আৰু মানে কথাটো মই আপোনালোক বুজাই দি আছোঁ এই 2 বজাৰ পৰা ৰাতি 10টাক লাগি মানে ৰাতি 10টাক গেলি হ'ব 8 ঘণ্টা সেই 8 ঘণ্টাটোত আপোনালোকে নৰ্মেল লাইফ হেৰি কৰক চাহ খাই কফি খাই ফুৰিব যায় বাহিৰত কিবা কিবি খাই নৰ্মেল খানা খাই থাকক এই নৰ্মেল খানা খাই ৰাতি 10টা বজাত ৰুটি বা অ'টছ এনেকুৱা ধৰণৰ বস্তু খাব লাগিব এইখিনি এই 8 ঘণ্টাত তাৰমানে নৰ্মেল লাইফ নৰ্মেল খাদ্য যি এজ ইউজুৱেল আপোনালোকে খাই যি মন যায় তাকে খাওক আৰু সেই ৰাতি 10টাৰ পৰা মানে অহাকালি মানে পিছদিনাখন 2 বজাত গেলি 16 ঘণ্টা হয় সেই 16 ঘণ্টাত কিন্তু কোনো ধৰণৰ খাদ্য নাই অকল পানী এইটো প্ৰচেছ যিটো আছে এই প্ৰচেছটোক ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি কয় যে মই আচলতে কোনো ডক্টৰ নহয় যিসকলে মোক জানে আৰু যিসকলে নজনাসকলে মই ভাবোঁ কোনোবা যদি ডক্টৰ বুলি ভাবে আৰু ভুল হ'ব কথাটো মই ডক্টৰ নহয় কিন্তু এই দেৱোত্তম অসম আপোনালোকে জানে ফেচবুকত আছে ইউটিউবত আছে তেওঁৰ ভিডিঅ' চাই মই এই প্ৰচেছটো এপ্লাই কৰি পেলাই মই বহুত বেছি সুফল পাইছোঁ আপোনালোকে এনেকৈ মিলাই ল'ব পাৰে মোৰ লাইফষ্টাইল মতে এনেকৈ মই টাইমটো এনেকৈ মিলাই লৈছোঁ আপোনালোকৰ লাইফষ্টাইল মতে মিলাই ল'ব কাৰণ মই যিহেতু চাকৰি কৰোঁ মই এনেকৈয়ে মিলাব লাগিব মোৰ বেলেগ টাইম মিলৰ অপশ্যন নাই দুপৰীয়া যিটো খানা খাব লাগে অফিচত আৰু আপোনালোকে ঠিক সেনেকৈ কিন্তু মিলাই ল'ব পাৰে কিন্তু কথাটো হ'ল কি 16 ঘণ্টা একো নাখাওঁকৈ থাকিব লাগিব কণ্টিনিউৱাছলি অকল পানী খাব লাগিব আৰু 8 ঘণ্টা সেই 8 ঘণ্টাৰ ব্যৱধানটোত আপোনালোকে নৰ্মেল খাদ্য খাই থাকক যি মন যায় তাকে খাই থাকক এইটো হৈছে টোটেল প্ৰচেছ মেইন প্ৰচেছ তো এইখিনি আছিল এই ভিডিঅ'টো আপোনালোকে বুজি পাইছেনে পোৱা নাই নাজানো কমেণ্ট বক্সত ধুনীয়াকৈ বুজাই দিব আৰু কোনে ইণ্টাৰমিডিয়েট ফাষ্টিং বৰ্তমান কৰি আছে কৰি কি সুফল পাইছে আপোনালোকে কমেণ্ট বক্সত দিব যাতে ভিডিঅ' চোৱা মানুহে কমেণ্ট বক্স চেক কৰিও মানে কিছু সুবিধা হয় এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে চাই থাকিব খোজে গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে এই পেজটো ফ'ল' কৰি থ'ব মই যিমান পাৰোঁ সিমান আপোনালোকক আপডেট দিয়াৰ চেষ্টা কৰিম বা আচলতে কি ভিডিঅ' আপোনালোকে যেতিয়া বেলেগৰ ভিডিঅ' চাই তেতিয়া নিজে কৰাৰ মন যায় মই বেলেগৰ ভিডিঅ' চাই মই উৎসাহিত হৈছোঁ আৰু মোৰ ভিডিঅ' চাই যদি কোনোবা উৎসাহিত হয় মোৰ ভাল লাগিব তো এইখিনি চবেই ভালে থাকক সুস্থ থাকক